হাই ফ্ৰেণ্ডছ, মোৰ নাম ৰাজু। আপোনালোকে দেখি আছে টেকনিকেল ৰাজু। আজি এটা নতুন গেমৰ কথা ক'ম, কিয়নো মোৰ তাতে কেমেৰা নাই, এটাই মোবাইলেৰে চব কাম কৰোঁ। কিন্তু কথাটো হ'ল যে এই গেমটো কোনোবাই ইনষ্টল কৰিব পাৰিছে, কোনোবাই ইনষ্টল কৰিব পৰা নাই। আজি মই দেখাম যে কেনেকৈ এইটো গেমটো ইনষ্টল কৰিব পাৰি। যিটো নতুন গেম আহিছে, চাওক। আগতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব, যাই কিনে এই যে মোৰ ইয়াতে যে লগটো দেখিছে, এনেকুৱা আপোনাৰ যিটো ইমেইল আইডিটো ইয়াতে মাৰি দিব। মাৰি দিয়াৰ পিছত এটা ইমেইল আইডিৰে ইয়াতে আকৌ ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত আৰু নেক্সট মই কৈ আছোঁ, ইয়াৰ পিছত প্ৰচেছটো কেনেকৈ কি হ'ব চাই থাকক ভিডিঅ'টো। ইয়াতে মাৰি দিয়ক, সাৰ্চ বটনত মাৰি দিয়ক বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া। এইটো চাওক, মোৰ ইয়াতে চাৰ্চ কৰাই আছে অলৰেডি। এইটো মাৰাৰ লগে লগে এনেকুৱা এখন পেজ ওলাই আহিব। ইয়াতে অকণমান তললৈ যাব, এই যে এবাউট দেখিছে, এবাউটৰ অলপমান পিছতে এটা যে বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া অফিচিয়েল, এইটো লিংকত ক্লিক কৰিব। যেতিয়া আপোনালোকে এইটো লিংকত ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে এই যে ইয়াৰলি এক্সেছ নাও বুলি ইয়াতে লিখা আছে, ইয়াতে আপোনালোকে মাৰি দিব। মাৰি দিয়াৰ লগে লগে চাওক, ৱেলকাম টু দ্য টেষ্টিং প্ৰগ্ৰাম। মানে এই গেমটো আপোনালোকে টেষ্টিং কৰিছে, এইটো হৈ গ'ল। ইয়াৰ পিছত আপোনালোকক আৰু দেখাম যে প্লে ষ্ট'ৰত যাই কিনে এইটো কেনেকৈ এইটো ইনষ্টল কৰিব পাৰি। আগতে কিন্তু প্লে ষ্ট'ৰত যাই কিনে আপোনালোকে কেতিয়াও এইটো ইনষ্টল কৰিব নোৱাৰে। আগতে এইখিনি কাম হ'ব লাগিব, তাৰপিছতহে যাই আপোনালোকে নিজৰ যিটো গেম আছে এই গেমটো ইনষ্টল কৰিব পাৰিব। ডাইৰেক্ট কিন্তু নাপায়, আগতে ইয়াতে কৰিব লাগিব। এপ্লাইটো কৰাৰ পিছতহে আপোনালোকে তাতে যাই কিনে এইটো কৰিব পাৰিব। চাওক, এতিয়া মই এতিয়া যাম প্লে ষ্ট'ৰত, আপোনালোকে চাই থাকক। চাওক, এইটো মোৰ প্লে ষ্ট'ৰ আইডি হয়। ইয়াতে চাওক, এই যিটো ইমেইল আইডিৰে আগতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত খুলি লৈছে, এইটো ইমেইল আইডি ইয়াতো মাৰিব লাগিব। যদি আপোনাৰ 2-3টা ইমেইল আইডি থাকে, তথাপিও এটাৰে দুটাই কাম কৰিব লাগিব। কিন্তু ক্ৰম ব্ৰাউজাৰত যাই কিনে এইটো আগতে এপ্লাই কৰিব লাগিব। হোৱাৰ পিছতহে তাৰপিছত প্লে ষ্ট'ৰত আহি কিনে এইটো ইনষ্টল কৰিব পাৰিব। প্লে ষ্ট'ৰত আহিল আপোনালোকে এইখিনি কাম ক্ৰম ব্ৰাউজাৰত কৰাৰ পিছত এতিয়া প্লে ষ্ট'ৰত আহিল। এই যে চাওক, প্লে ষ্ট'ৰত ইয়াতে চাৰ্চ বটনটোত মাৰি দিয়ক BGMI বুলি। মাৰি দিয়াৰ লগে লগে চাওক, এইটো চাওক, গেমটো আহি গৈছে ইয়াতে, বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া। যদি আপোনালোকে কোনোবাই যদি ইনষ্টল কৰিব পৰা নাই, চাওক, এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয়। এইটো ভিডিঅ' চালে আপোনালোকে এই গেমটো এতিয়াই ইনষ্টল কৰি এতিয়াই খেলিব পাৰিব। যদি কোনোবাই এতিয়ালৈকে খেলিব পৰা নাই গেমটো, এতিয়া আপোনালোকে খেলিব পাৰিব। চাওক, এইটো আহি গ'ল। আহি যোৱাৰ লগে লগে ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে চাওক, এইটো আহি গৈছে ইনষ্টল বুলি। কিন্তু আপোনালোকৰ যদি ডাইৰেক্ট প্লে ষ্ট'ৰত আহে, এইটো কেতিয়াও কিন্তু ইনষ্টল লেখাটো নাহে। আগতে ক্ৰম ব্ৰাউজাৰত কামখিনি কৰাৰ পিছতহে ইয়াতে আহি প্লে ষ্ট'ৰত, তাৰপিছতহে এইটো আপোনালোকে দেখিব পাব যে এইটো ইনষ্টল বুলি। তাৰপিছত চাওক, মই আপোনালোকক ডাউনলোড কৰি দেখুৱাম। এইটো 100% চিয়'ৰ হয়। যদি আপোনালোকে কোনোবাই কাৰোবাৰ কথা যদি শুনিছে যদিও ইনষ্টল নহয়, এতিয়াও আহি পোৱা নাই, এইটো নহয়, এইটো আহি পাইছে গেমটো অলৰেডি প্লে ষ্ট'ৰত। কিন্তু আগতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাই কিনে কামটো কৰিব লাগিব। কামটো হোৱাৰ পিছত এইটো চাওক, এতিয়া কথা নকৈ মই কামটো কৰোঁ।
ইনষ্টলত ইয়াতে মাৰি দিয়ক। চাওক ইয়াতে আছে ৱাইফাই, যদি আপোনালোকৰ ঘৰত ৱাইফাই আছে ৱাইফাই দি কৰাব পাৰে। মোৰতো ৱাইফাই নাই, সেইকাৰণে ইয়াতে অভাৰ এনি নেটৱৰ্ক বুলি ইয়াতে মাৰি দিছোঁ। দিয়াৰ পিছত ইয়াতে বেছি MB নহয়, 688 MB দেখিবলৈ পাইছে। এইটো ইয়াতে ক্লিক কৰি দিব। অ'কে, এতিয়া চাওক এইটো ইনষ্টল হৈ থাকে। চাওক ইয়াতে মাৰাৰ পিছত আপোনালোকক দেখুৱাব যে টোটেল কিমান এইটো MB হয়। MBটো হ'ল যে 721 MB হয়। চাওক এইটো গোটেইটো প্ৰচেছটো হ'ব, কিয়নো মোৰ অলপ নেটৰ প্ৰব্লেম, কিয়নো মোৰ তাতে ইমান নেট নাই, সেইকাৰণে আপোনালোকক জাষ্ট দেখুৱালোঁ কামটো। যদি আপোনালোকে এতিয়াও কৰিব পৰা নাই, চাই লওক ভিডিঅ'টো, চাই কিনে আপোনালোকে নিজেই কৰিব পাৰিব। চাওক এইটো হোৱাৰ পিছত আপোনালোকে যেনেকৈ ফ্ৰী ফায়াৰ খেলে, PUBG খেলে, সেনেকৈ এইটো ইনষ্টল হোৱাৰ পিছত আপোনালোকে এইটো খেলিব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই কিনে অলপ ভাল পাইছে, প্লিজ এটা লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো এইখিনিয়ে আজি আছিল। তো গুড বাই।